ইতিমধ্যে আমি পাষ্ট টেন্সৰ বিষয়ে আলোচনা কৰিছোঁ। এতিয়া আমি আহিছোঁ ফিউচাৰ টেন্সলৈ। এতিয়া চোৱা ফিউচাৰ টেন্স চাৰিটা ভাগৰ ভিতৰত এক নম্বৰ ভাগটো হৈছে ফিউচাৰ ইনডিফিনিট অৰ চিম্পল ফিউচাৰ টেন্স। পোনপ্ৰথমতে আমি সূত্ৰটো চাই লওঁ, ছাবজেক্ট প্লাছ শ্বেল উইল প্লাছ B1 প্লাছ অবজেক্ট। এতিয়া আমি উদাহৰণকেইটা কৰি চাওঁ। সিহঁতে বাছেৰে তালৈ যাব। সিহঁতে বাছেৰে তালৈ যাব। যোৱা কামটো এতিয়াও হোৱা নাই, পিছত হ'ব, সেইবাবে এইটো ফিউচাৰ ইনডিফিনিট টেন্সত হ'ব। এতিয়া চোৱা ছাবজেক্ট হৈছে সিহঁতে, মেইন ভাৰ্ব হৈছে যাব, অবজেক্ট হৈছে তালৈ। এতিয়া ফৰ্মুলা অনুযায়ী বহাই দিয়া। ইয়াত চোৱা যে ছাবজেক্ট আছে সিহঁতে, দে, ছাবজেক্ট প্লাছ শ্বেল উইল, ইয়াত দেৰ লগত উইল বহিব, উইল প্লাছ B1 প্ৰেজেণ্ট টেন্সৰ মেইন ভাৰ্ব মানে যাব, গ', ইয়াৰ পিছত হ'ল প্লাছ অবজেক্ট। অবজেক্টটো চোৱা কি আছে, অবজেক্টটো আছে তালৈ, দেয়াৰ, দে উইল বি গ' দেয়াৰ, বাছেৰে, বাই বাছ। এইটো সম্পূৰ্ণ বাক্যটো চোৱা, দে উইল বি গ' দেয়াৰ বাই বাছ। এতিয়া 2 নম্বৰ চোৱা, মই ভাত খাম, মই ভাত খাম, খোৱা কামটো পিছত হ'ব, এইটো ফিউচাৰ ইনডিফিনিট টেন্সত হ'ব। ইয়াত চোৱা ছাবজেক্ট আছে মই, ভাত হ'ল অবজেক্ট, খাম হ'ল মেইন ভাৰ্ব। এতিয়া ফৰ্মুলা অনুযায়ী বহাই দিয়া। ছাবজেক্ট আছে মই, আইৰ লগত শ্বেল বহিব, আই শ্বেল খাম, ইট, আই শ্বেল ইট প্লাছ অবজেক্ট ভাত, ৰাইচ, আই শ্বেল ইট ৰাইচ। এতিয়া 3 নম্বৰটো চোৱা, তাই খেলিব। ইয়াত চোৱা যে তাই ভৱিষ্যতত খেলিব, সেইবাবে এইটো ফিউচাৰ ইনডিফিনিট টেন্সত ব্যৱহাৰ হ'ব। এইটোত চোৱা যে ছাবজেক্ট আছে কি, তাই খেলিব হ'ল মেইন ভাৰ্ব, ইয়াত অবজেক্ট নাই। এতিয়া সূত্ৰ বা ফৰ্মুলা অনুযায়ী বহাই দিয়া। ইয়াত চোৱা যে আমাৰ ফৰ্মুলাটো কি আছিল, যে ছাবজেক্ট হ'ল তাই, সি, শ্বেল উইল, সিৰ লগত উইল বহিব, উইল, সি উইল, খেলিব হ'ল মেইন ভাৰ্ব, প্লে, সি উইল প্লে। এতিয়া 4 নম্বৰ চোৱা, তেওঁ কিতাপখন পঢ়িব, এইটো ভৱিষ্যতত হ'ব। এইটো চোৱা যে তেওঁ এতিয়ালৈকে কিতাপখন পঢ়া নাই, তেওঁ কিতাপখন পঢ়িব। ইয়াত চোৱা যে ছাবজেক্ট হৈছে তেওঁ, কিতাপখন হৈছে অবজেক্ট, পঢ়িব হৈছে মেইন ভাৰ্ব। এতিয়া সূত্ৰ অনুযায়ী বহাই দিয়া। তেওঁ হিৰ লগত উইল বহিব, হি উইল প্লাছ মেইন ভাৰ্ব ৰিড, পঢ়িব, প্লাছ অবজেক্ট দ্য বুক। এইটো সম্পূৰ্ণ বাক্যটো চোৱা, হি উইল ৰিড দ্য বুক। এতিয়া আমি ফিউচাৰ ইনডিফিনিট টেন্সৰ বিষয়ে আলোচনা কৰিলোঁ। এতিয়া আমি আহিছোঁ ফিউচাৰ কণ্টিনিউৱাছ টেন্সলৈ। পোনপ্ৰথমতে আমি ফৰ্মুলা বা সূত্ৰটো চাই লওঁ। ছাবজেক্ট প্লাছ শ্বেল বি উইল বি প্লাছ B1 প্লাছ ING প্লাছ অবজেক্ট। এতিয়া 1 নম্বৰ চোৱা, ছোৱালীজনীয়ে কালিৰ পৰা স্কুললৈ আহি থাকিব। ইয়াত চোৱা যে ছোৱালীজনীয়ে কালিৰ পৰা স্কুললৈ আহি থাকিব, সেইবাবে এইটো ফিউচাৰ কণ্টিনিউৱাছ টেন্সত হ'ব। এতিয়া চোৱা ছাবজেক্ট আছে, ছোৱালীজনীয়ে আহি থাকিব হৈছে মেইন ভাৰ্ব, স্কুললৈ হ'ল অবজেক্ট। এতিয়া চোৱা ফৰ্মুলা বা সূত্ৰ অনুযায়ী আমাৰ সূত্ৰত আছিল যে ছাবজেক্ট ছোৱালীজনীয়ে, দ্য গাৰ্ল প্লাছ শ্বেল বি উইল বি, ইয়াত দ্য গাৰ্লৰ লগত উইল বি আহিব, প্লাছ মেইন ভাৰ্ব আহি থাকিব, অহাৰ ইংৰাজী হৈছে কাম, প্লাছ ING, মেইন ভাৰ্বৰ লগত ING যোগ হ'ব, কামিং, প্লাছ অবজেক্ট স্কুললৈ, টু স্কুল, বাকীটো বাক্যটো হৈছে কালিৰ পৰা, ফ্ৰম টুমৰো। এতিয়া সম্পূৰ্ণ বাক্যটো চোৱা, দ্য গাৰ্ল উইল বি কামিং টু স্কুল ফ্ৰম টুমৰো। 2 নম্বৰটো চোৱা, মই শুই থাকিম। ইয়াত চোৱা যে ছাবজেক্ট হৈছে মই, শুই থাকিম হৈছে মেইন ভাৰ্ব, ইয়াত অবজেক্ট নাই। এতিয়া সূত্ৰ অনুযায়ী বা ফৰ্মুলা অনুযায়ী বহাই দিয়া যে আমাৰ ফৰ্মুলা অনুযায়ী আছিল যে ছাবজেক্ট আছে কি, মই, আই, শ্বেল বি উইল বি, ইয়াত আইৰ লগত শ্বেল বি বহিব, শ্বেল বি, শুই থাকিম, শ্লিপিং, আই শ্বেল বি শ্লিপিং। 3 নম্বৰ চোৱা, তেওঁ ৰাতি কিতাপখন পঢ়ি থাকিব। ইয়াত চোৱা যে ছাবজেক্ট হৈছে তেওঁ, পঢ়ি থাকিব হৈছে মেইন ভাৰ্ব, কিতাপখন হৈছে অবজেক্ট। এতিয়া সূত্ৰ অনুযায়ী বহাই দিয়া। ইয়াত চোৱা যে আমাৰ সূত্ৰ আছিল যে ছাবজেক্ট হৈছে তেওঁ, হি প্লাছ শ্বেল বি উইল বি, হিৰ লগত উইল বি বহিব, হি উইল বি, পঢ়ি থাকিব হৈছে মেইন ভাৰ্ব, ইয়াত হ'ল পঢ়াৰ ইংৰাজী হৈছে ৰিড প্লাছ ING, ৰিডিং প্লাছ অবজেক্ট দ্য বুক, ৰাতি, এট নাইট। এইটো সম্পূৰ্ণ বাক্যটো চোৱা, হি উইল বি ৰিডিং দ্য বুক এট নাইট। এতিয়া 4 নম্বৰ চোৱা, মই ভাত খাই থাকিম। ইয়াত চোৱা যে ছাবজেক্ট হৈছে মই, খাই থাকিম হৈছে মেইন ভাৰ্ব, ভাত হৈছে অবজেক্ট। এতিয়া সূত্ৰ অনুযায়ী বহাই দিয়া। ছাবজেক্ট হৈছে মই মানে আই, ছাবজেক্ট প্লাছ শ্বেল বি উইল বি, আইৰ লগত শ্বেল বি বহিব, শ্বেল বি, খাই থাকিম, খোৱাৰ ইংৰাজী হৈছে ইট প্লাছ ING, ইটিং, I shall be eating
object plus object, but the rice. I shall be eating the rice. আমি ফিউচাৰ ইনডিফিনিট টেন্সৰ বিষয়ে আলোচনা কৰিলোঁ। এতিয়া আমি হৈছে ফিউচাৰ পাৰফেক্ট টেন্সলৈ। পোনপ্ৰথমতে আমি সূত্ৰটো চাই লওঁ। ছাবজেক্ট প্লাছ শ্বেল হেভ উইল হেভ প্লাছ B3 প্লাছ অবজেক্ট। 1 নম্বৰ চোৱা, বিদ্যালয়খন পুনৰ খোলাৰ আগতে মই এই সকলোবোৰ অংক কৰিম। ইয়াত চোৱা যে দুটা কথা সোমাই আছে। এটা হৈছে বিদ্যালয়খন পুনৰ খোলাৰ, আন এটা হৈছে মই এই সকলোবোৰ অংক কৰিম। মই এই সকলোবোৰ অংক কৰিম। এই কামটো আমাৰ ফিউচাৰ পাৰফেক্ট টেন্সত হ'ব আৰু বিদ্যালয়খন পুনৰ খোলাৰ এই কামটো আমাৰ প্ৰেজেণ্ট ইনডিফিনিট টেন্সত হ'ব। এতিয়া চোৱা, মই এই সকলোবোৰ অংক কৰিম, এই কামখিনি আগত হ'ব। ইয়াত চোৱা যে ছাবজেক্ট হৈছে মই, এই সকলোবোৰ অংক, এইখিনি হৈছে অবজেক্ট, কৰিম হৈছে মেইন ভাৰ্ব। এতিয়া সূত্ৰ অনুযায়ী বহাই দিয়া। সূত্ৰত আছিল যে ছাবজেক্ট মই, আই, শ্বেল হেভ উইল হেভ, আইৰ লগত শ্বেল হেভ বহিব, মেইন ভাৰ্ব হ'ল কৰিম। কৰাৰ ইংৰাজী হৈছে ডু, ডুৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম হৈছে ডান প্লাছ অবজেক্ট, এই সকলোবোৰ অংক, অল দিছ চামছ, আই শ্বেল হেভ ডান অল দিছ চামছ। এতিয়া চোৱা আগতে বিফৰ, এতিয়া হ'ব বিদ্যালয়খন পুনৰ খোলাৰ, এই কামখিনি হ'ব প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ। প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ কথা বিষয়ে আলোচনা কৰিব নালাগে, মই ভাবোঁ আগতে আলোচনা কৰিছোঁ। দ্য স্কুল ৰিঅপেন্স। এতিয়া সম্পূৰ্ণ বাক্যটো চোৱা, আই শ্বেল হেভ ডান অল দিছ চামছ বিফৰ দ্য স্কুল ৰিঅপেন্স। বিদ্যালয়খন পুনৰ খোলাৰ আগতে মই এই সকলোবোৰ অংক কৰিম। এতিয়া 2 নম্বৰ চোৱা, সূৰ্য অস্ত যোৱাৰ আগতে মই আহিম। এতিয়া চোৱা, ইয়াতো দুটা কথা আছে যে সূৰ্য অস্ত যোৱাৰ আৰু আন এটা কথা হৈছে মই আহিম। মই আহিম, এইখিনি কাম ফিউচাৰ পাৰফেক্ট টেন্সত ব্যৱহাৰ হ'ব। এতিয়া চোৱা, ইয়াত ছাবজেক্ট হৈছে মই, আহিম হ'ল মেইন ভাৰ্ব, ইয়াত অবজেক্ট নাই। এতিয়া সূত্ৰ অনুযায়ী বহাই দিয়া। আমাৰ সূত্ৰ আছিল কি? ছাবজেক্ট, ছাবজেক্ট হ'ল আই শ্বেল হেভ উইল হেভ, ইয়াত শ্বেল হেভ বহিব। আই শ্বেল হেভ আহিম, অহাৰ ইংৰাজী হৈছে কাম, আই শ্বেল হেভ কাম, আগতে বিফৰ। এতিয়া বাকী আছে সূৰ্য অস্ত যোৱাৰ, এইখিনি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত হ'ব দ্য ছান ছেটছ। এতিয়া আমি আহিছোঁ 3 নম্বৰলৈ, আপুনি অহাৰ আগতে মই গৈ পাম। মই গৈ পাম, এইখিনি ফিউচাৰ পাৰফেক্ট টেন্সত ব্যৱহাৰ হ'ব। ইয়াত চোৱা যে আমাৰ সূত্ৰ অনুযায়ী পোনপ্ৰথমতে আছে কি ছাবজেক্ট, ছাবজেক্ট আছে ইয়াত মই, আই শ্বেল হেভ উইল হেভ, ইয়াত আইৰ লগত শ্বেল হেভ বহিব প্লাছ মেইন ভাৰ্ব গৈ পাম। যোৱাৰ ইংৰাজী হৈছে কি? গো। পাষ্ট পাৰ্টিচিপল টেন্স হৈছে কি? গন। আগতে বিফৰ, বাকী আছে আপুনি অহাৰ, এইখিনি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত হ'ব আপুনি অহাৰ। ইউ এৰাইভ। এতিয়া সম্পূৰ্ণ বাক্যটো চোৱা, আই শ্বেল হেভ গান বিফৰ ইউ এৰাইভ। ইতিমধ্যে আমি ফিউচাৰ পাৰফেক্ট টেন্সৰ বিষয়ে আলোচনা কৰিলোঁ। এতিয়া আমি আহি যাওঁ ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্সলৈ। মই আগতে যেতিয়া নেকি ফিউচাৰ টেন্সৰ ডেফিনেশ্যন দিছিলোঁ, তাত মই এটা কথা কৈছিলোঁ ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ বিষয়ে, যে ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ নিয়মসমূহৰ বিষয়ে গ্ৰামাৰসমূহত দিয়া নাই। সেয়ে বৰ্তমান দেখা গৈছে যে ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ ব্যৱহাৰ নহয়। ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ যিবোৰ নেকি বাক্য আছে, সেই সকলোবোৰ বাক্য ফিউচাৰ পাৰফেক্ট টেন্সতে ব্যৱহাৰ কৰা হয়। যদি তোমালোকে ইয়াত ভালদৰে নুবুজা তেতিয়াহ'লে মোৰ চেনেলত যাবা, গৈ পেলাই চাবা যে 23 মিনিটত এটা ভিডিঅ' দিয়া আছে যে সকলো টেন্সৰ বিষয়ে তাত আলোচনা কৰা আছে। সেইটো ভিডিঅ' তোমালোকে চাবা, সেইটো ভিডিঅ' চোৱাৰ পিছত তোমালোকে সকলোবোৰ কথা ভালদৰে বুজি পাবা। যদি কোনোবাই কিবা বুজা নাই তেতিয়াহ'লে টেন্সৰ 12টা ভাগৰ ভিতৰৰ পৰা যিকোনো টেন্সৰ বিষয়ে তোমালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰা আৰু উত্তৰটো অতি সোনকালে তোমালোকে পাই যাবা। মই আশা কৰিছোঁ যে সকলোৱে টেন্সৰ বিষয়ে ভালদৰে বুজি পাইছে। এতিয়া চোৱা, আমি ফিউচাৰ পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ সূত্ৰটো চাই লওঁ। এই সূত্ৰটো হয়তো নেৰেশ্যন বা ভইচ চেঞ্জ কৰোঁতে আমাৰ বিশেষ প্ৰয়োজন হ'ব, সেয়েহে এইটো চাই লওঁ। ছাবজেক্ট প্লাছ শ্বেল হেভ বিন উইল হেভ বিন প্লাছ B1 প্লাছ ING প্লাছ অবজেক্ট।